Good evening, guys. কেনে আছে ভালনে? মোৰ অৱশ্যে ভালেই। আপোনালোকৰো ভাল হ'ব লাগে আশা কৰোঁ। আৰু আজি বহুতৰে টেটৰ ৰিজাল্ট দিলে, ইফালে গ্ৰেড 3 নে 4ৰ ৰিজাল্ট দিছে। চ' মোৰ ফ্ৰেণ্ডে মানে পাছ কৰিছে টেটত। চ' মোৰ ভাল লাগিছে। মোৰ নহ'ল, বাট এজনীৰটো হ'ল, এইটোৱে হেপ্পী। আৰু আমি চাইল্ডহুড ফ্ৰেণ্ড হয়, চ' ভাল লাগিছে। সি কষ্ট কৰিছে, ফলখিনি পালে। আশা কৰোঁ আপোনালোকৰো এনেকৈ হওক চাকৰিবিলাক। বাৰু আমাৰ চাকৰি নথকাসকলৰ বাবে মই মানে এটা কথা আজি ক'ব বিচাৰিছোঁ। মই মানে এটা এডভাৰটাইজমেণ্ট দেখি আছিলোঁ, আপোনাৰ যিটো মানে আমাৰ নেশ্যনেল লাইফ ষ্টক মিছন আছে অসম চৰকাৰৰ আণ্ডাৰত। সংক্ষেপে এইটোৱে আৰু সংক্ষেপে আপোনাৰ ক'ব NLM, মানে আমাৰ পশুধন যিখিনি আছে, পশুধনৰ ওপৰত মানে এটা আঁচনি মানে মই বহুত দিনৰ পৰা দেখি আছিলোঁ। এইটো মানে গম নাপাইছিলোঁ যে কেনেকৈ কি কৰিব লাগে, কি কৰিব নালাগে, চৰকাৰে কেনেকৈ মানে আমাক সাহাৰ্য দিয়ে, বা কি কৰিলে নাপাম, কি কৰিলে পাম, সেইখিনি মানে মই জানিবৰ কাৰণে মই ওচৰত আমাৰ পশু চিকিৎসালয় এখন আছে, তালৈ গ'লোঁ। যোৱাৰ পিছত বাইদেউ আছিল তাতে এজনী, বাইদেউজনীক মই সুধিলোঁ যে বাইদেউ এইটো কেনেকৈ কি কৰিম। তাৰপিছত সি ক'লে তুমি 2 দিন ৰোৱা, তাৰপিছত মই তোমাক জনাই আছোঁ ভালকৈ। ফোন নম্বৰটো দি যোৱা, মই ফোন কৰি পিনে জনাম। ঠিক আছে, মই ফোন নম্বৰ দি আহিলোঁ। তাৰপিছত আজি এতিয়া মোক ফোন কৰিলে, ফোন কৰি পিনে ভালকৈ কথাখিনি বুজাই দিলে। এতিয়া আপোনাৰ লগত এইখিনি শ্বেয়াৰ কৰিব খুজিছোঁ। আপোনালোকে হয়তো বহুতে ভাবি আছে যে ছাগলী পুহিম বা বেহেৰা, গাহৰি যিকোনো পুহিম বুলি ভাবি আছে পশুধন। তো আপোনালোকে জনাটো বহুত জৰুৰী হয়। ঠিক আছে বাৰু, মই এতিয়া মানে মিছনটোৰ বিষয়ে আপোনালোকক কওঁ। মিছনটো হৈছে আপোনাৰ উদ্যমিতা বিকাশ আঁচনি, NLMৰ আণ্ডাৰত হয়। আপোনালোকে গুগলত মাৰি চালে বস্তুখিনি মানে ভালকৈ দেখা পাব। যিয়ে নহওক, এইটো আঁচনি মানে এনেকুৱা আপোনাৰ তেওঁলোকে মানে আমাক ঋণ দিব, আৰু তাৰে ছাবচিডিও পোৱা যাব। 50% বুলি কৈছে ছাবচিডি। অৱশ্যে যিয়ে মানে কাম কৰিম বুলি মানে মনত হেৰি ৰাখে, আৰু যে মই এইটো কাম কৰিমেই, এইটোত মই ছাকচেছ হ'মেই, কিন্তু যেনিবা সেইবিলাক মানুহে ছাবচিডিৰ কথা চিন্তা নকৰে। মানে যিখিনি হয় হ'ব, আৰু কিন্তু মোৰ কামটো সফল হ'ব লাগে। যিয়ে নহওক, মানে 50% ছাবচিডি হ'লে মানে ভাল, আৰু যে বস্তুখিনি আপোনাৰ এনেকুৱা মানে সেইটো ছাগলী বা ভেড়া বা গাহৰি, এই 3টা বস্তুৰ যিকোনো এটা আপুনি যদি পোহে, আৰু কিমানখিনি পুহিব, কি হিচাপত পুহিব, সেইখিনিৰ কথা মানে উল্লেখ আছে। আৰু মই বাৰু কৈ দিছোঁ, আপুনি যদি ছাগলী 100জনী প্লাছ 5টা মতা পোহে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, 10 লাখ টকালৈ আপুনি মানে ঋণ পাই যাব। আনহাতে আপুনি যদি 200টা ছাগলী আৰু 10টা মতা ছাগলী পোহে, তেতিয়া আপুনি 20 লাখ টকা, আৰু 30টা প্লাছ 15টা, তেতিয়া আপোনাৰ 30 লাখ টকা, আৰু 400টা প্লাছ 20টা, তেতিয়া আপোনাৰ 40 লাখ টকা, আৰু 500টা প্লাছ 25টা, তেতিয়া আপোনাৰ 5 লাখ টকা, 50 লাখ টকা। এনেকৈ মানে আপোনাক চৰকাৰে সাহাৰ্য কৰিব। কিন্তু ইয়াৰ কাৰণে মানে আৰু গাহৰিটো ক'ব গাহৰি আপোনাৰ যদি 50টা প্লাছ 5টা পোহে, তেতিয়া 15 লাখ পাব, আৰু 100টা প্লাছ যদি 10টা পোহে, তেতিয়া আপুনি পাব 30 লাখ টকা। কিন্তু ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, কেনেকৈ কৰিব? চ' ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মানে নামত মাটি যদি আছে, উপযুক্ত মাটি, মানে 100টা ছাগলীৰ কাৰণে কিমানখিনি মাটি লাগিব পাৰে, এটা যিটো অনুমান থাকে মানুহৰ। আৰু এনেকুৱা যে ভাগ হ'ব লাগিব, কাৰণ যিখিনি প্ৰেগনেণ্ট ছাগলী থাকে সেইখিনি এক্সট্ৰাকৈ, যিখিনি পোৱালি অলৰেডি জগিছে সেইখিনি এক্সট্ৰাকৈ, আৰু মতাকেইটা এক্সট্ৰাকৈ, তেনেকৈ ৰাখিব লাগিব। চ' সেই হিচাপত আপুনি মানে কেনেকৈ, মানে কিমানখিনি মাটি লাগিব এটা আইডিয়া কৰি ল'ব। আৰু আপোনাৰ যদি উপযুক্ত মাটিখিনি আছে আপোনাৰ নামত, বা আপোনাৰ নামত থাকিলেতো ভালেই, বা আপোনাৰ যদি কোনোবা ফেমিলিৰ নামত আছে, ধৰা মা দেউতাৰ নামত, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, এখন লিজত ল'ব লাগিব। এইটো আপুনি কোৰ্টৰ পৰা কৰি ল'ব পাৰিব, যে মই 10 বছৰৰ কাৰণে লিজত লৈ ল'লোঁ, সেইখিনি আপুনি লিখাই ল'লে। তাৰপিছত সেইকাৰণে আপুনি জমা দিলে হ'ল। আৰু বাকী নিজৰ নামত থাকিলেতো ভালেই। আপোনালোকে যদি আৰু যে এটা পৰিয়ালত 4-5জন ভাই আছে, আৰু গোটেইকেইটাৰে নামত মানে মাটিটো ৰেজিষ্টাৰ আছে, তেতিয়াতো আপোনাৰ টেনশ্যন নাই, কাৰণ আপোনাৰ ভাগত যদি উপযুক্ত পৰিমাণৰ মাটি থাকে, তেন্তে আপোনাৰ হৈ যাব। আপোনাৰ তেতিয়াহ'লে কি লাগিব, মাটিৰ প্ৰমাণপত্ৰ, আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আৰু ফটো, এইবিলাক লৈ পিনে আপুনি ওচৰত যিখন চিকিৎসালয় থাকে, মানে পশু চিকিৎসালয়, তাত গৈ আপুনি প্ৰথমে এখন PCTC ওলাই ল'ব লাগিব।
তাতে আবেদন কৰি পিনে সিহঁতে এখন দৰখাস্ত দিব আপোনাক বাকী ফৰ্ম সেইখন আপোনাক মানে ফিল আপ কৰি দিব ফৰ্মখন আপুনি ফিল আপ কৰি তাতে পাব ল'বলৈ সিহঁতে হেল্প কৰি দিব তাৰপিছত এইখন হৈ যোৱাৰ পিছত আপুনি কি অনলাইন কৰিব লাগিব অনলাইনতো প্ৰায় প্ৰচেছটো একেই হ'ব মানে আপোনাৰ এইবিলাকেই লাগিব মাটিৰ মানে মাটি কিমানখিনি আছে কিমানখিনি নাই তাৰ প্ৰমাণপত্ৰ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আপুনি মানে এমপ্লয়ী নে আনএমপ্লয়ী তাৰপিছত আপুনি যদি আগতে ক'ৰবাত ট্ৰেইনিং লৈ থৈছে গাহৰি পালা বা ছাগলী পালা সেইবিলাকৰ ডকুমেণ্টছ লাগিব এক্সপিৰিয়েঞ্চ যদি আছে সেইখিনি দিলে ভাল হয় আৰু আপোনাৰ যদিও নাই ঘৰত যদি আগৰ পৰা ছাগলী পুহি আছে সেইবিলাক যদি দিয়ে আপোনাৰতো ভালেই আৰু আপোনাৰ মানে কেনেকুৱা আপুনি যে বস্তুখিনি যে হেৰি কৰিব আপোনাৰ চৰণীয় মানে অকণমান সিহঁতকতো এনি টাইম ভিতৰত ৰাখিব নোৱাৰিব তো বাহিৰত অকণমান চৰাবৰ কাৰণেও ঠাই লাগিব আপোনাৰ যদি মাটি আছে আৰু উপযুক্ত ডকুমেণ্টছখিনি আছে তেন্তে আপোনালোকে মানে ওচৰত আপোনাৰ যিখিনি পশু চিকিৎসালয় আছে তাত এবাৰ গৈ খবৰ ল'ব হয়তো কাৰোবাৰ মানে কথাখিনি দিয়ে হৈ যাব পাৰে মানে সফল হৈ যাব পাৰে এইটো ভাল হ'ব ন কাৰণ আমি যিহেতু বৰ্তমান একো চাকৰি বাকৰি নকৰোঁ এনেকৈ যদি কিবা এটা সাহাৰ্য পাওঁ চৰকাৰৰ পৰা তেন্তে আমাৰ কাৰণে ভাল আৰু ময়ো ভাবিছোঁ যে চেষ্টা কৰিম এইটো আৰু বাইদেউজনী কৈছে যে এইটো বৰ্তমান মানে আমাক কৰিব দিছে নে নাই মানে কিছুমান বস্তু এটা সময় থাকে যে অমুক সময়ৰ পৰা অমুক সময় এইটোতো 23 চলি আছে ন 22খিনি হৈ গৈছে অলৰেডি 23 নতুনটো যে কৰিব দিছে নে নাই সেইটো মানে বাইদেউ খবৰ লৈ পিনে আকৌ ফোন কৰা বুলি কৈছে যিয়ে নহওক আপোনাৰ ওচৰত যদি চিকিৎসালয় আছে তেন্তে যাওক খবৰখিনি লৈ লওক আৰু আপোনাৰ যদি উপযুক্ত ডকুমেণ্টছখিনি আছে তেন্তে দেৰি নকৰিব যদি বৰ্তমান মানে এপ্লাই হৈ আছে তেন্তে সোনকালে কৰি ৰওক কি ঠিক আপুনি পাই যাব পাৰে মই দেখিছোঁ বহুতে পাইছে আৰু তাৰ ভিতৰত স্বাৱলম্বী হৈছে আমিওতো মানে এটা আশা এটা ৰাখিব পাৰোঁ ন যে হ'ব পাৰোঁ বাইদেৱে অনলি চৰকাৰৰ টকাৰে স্বাৱলম্বী হোৱাৰ চেষ্টা নকৰিব চেষ্টা কৰক আপুনি যদি ছাগলী পোহে গৰু পোহে তেন্তে এটাকৈ তেনেকৈ আনি থওক আপোনাৰ কিছুমানে যদি টকা থাকে আৰু আমাৰ যিহেতু ছাগলীত আটাইতকৈ মানে বেছি লাভ হয় কিয়নো এটা যদি ছাগলী মাইকী ছাগলী আনে আপুনি 6 মাহে যদি বাচ্চা দিয়ে ছাগলীটো তো আপোনাৰ আৰামছে মানে টকাখিনি উঠি যায় যিখিনি টকা আপুনি মানে খৰচ কৰে সেয়ে চেষ্টা কৰক 100জনী ছাগলী পালে আপোনাক আৰু কি লাগে ন আৰামছে ফাৰ্মিং কৰিব পাৰিব আৰু কিছুমান মানে ঔষধ পাতি ঘাঁহ অমুক এইবিলাকৰ মানে খবৰ ৰাখক যাতে ভাল হয় ভৱিষ্যতে আপোনাৰ ছাগলীৰ উৎপাদনৰ যিয়ে নহওক আপুনি ওচৰত চিকিৎসালয়ত যাওক আৰু NLMৰ আণ্ডাৰত যিবিলাক নতুন স্কিম মানে চৰকাৰে আমাক দিছে সেইবিলাকৰ খবৰ লওক আৰু স্বাৱলম্বী হোৱাৰ চেষ্টা কৰক আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই